নমস্কাৰ, মই শ্ৰাৱণ চন্দ্ৰ চৌদাখাৰ। আমাৰ বিশেষ অনুষ্ঠান ঢেৰেকণিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ঢেৰেকণি অনুষ্ঠানত আমাৰ বিশেষ অতিথি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সকলোৰে আনন্দ ডাঙৰীয়া উপস্থিত আছে। আহক আমি তেওঁৰ সৈতে আজি পোনপটীয়া মত বিনিময় কৰোঁ। সকলোৰে আনন্দ ডাঙৰীয়া, আপোনাক আমাৰ ঢেৰেকণি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ আপোনাৰ এই বিশেষ অনুষ্ঠান ঢেৰেকণিলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে। আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো জাতি জনজাতিলৈ মোৰ সেৱা প্ৰণিপাত জ্ঞাপন কৰিছোঁ। ৰাজ্যত পুনৰবাৰ আপোনালোকৰ চৰকাৰ হোৱাৰ বাবে আপোনালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এতিয়া আপোনালৈ এটা পোনপটীয়া প্ৰশ্ন, আশা কৰোঁ আপুনি পোনপটীয়াভাৱে উত্তৰ দিব নিশ্চয়। যিহেতু আপোনাৰ নেতৃত্বত চৰকাৰ থকাৰ পিছত পুনৰ চৰকাৰলৈ অহাৰ পিছতো আপুনি পুনৰবাৰ মুখ্যমন্ত্ৰী নহ'ল কিয়? বহুতে ক'ব খোজে বিশ্ব ব্ৰহ্মাণ্ড ডাঙৰীয়াই অতি চাতুৰভাৱে আপোনাক লেং মাৰিলে। তেনেকুৱা কথা নহয়। কাৰো কপালক বা কাৰো ভাগ্যক কোনো লেং মাৰিব নোৱাৰে। আৰু দ্বিতীয় কথা হ'ল, এই আসনখন কাৰো ব্যক্তিগত নহয়। মই আগতেও কৈছোঁ, ই কাৰো পৈতৃক সম্পত্তি নহয়। অসমৰ ৰাইজে দিয়া এটা মৰমৰ আসন। তাত থাকি মানুহে কাম কৰিব লাগিব, আৰু যি কাম কৰে অসমৰ উন্নতি হকে কৰিব লাগিব। আৰু মোক যি দায়িত্ব দিছিল, সেই দায়িত্ব মই সুচাৰুৰূপে পালন কৰিবলৈ যত্ন কৰিলোঁ। আপোনাৰ মনত কিবা দুখ আছে নেকি যে এইবুলি আপুনি মুখ্যমন্ত্ৰী নহ'ল? নাই, তেনে কোনো বেজাৰ কৰিবলগীয়া কথা নাই। মুখ্যমন্ত্ৰীৰ আসনখন মোৰ লগত নহ'লেও অসমৰ ৰাইজৰ মৰম স্নেহ, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো জাতি জনজাতিৰ মৰম আছে, আৰু এই মৰমে মোক জীয়াই থকাৰ সাহস দিয়ে। আৰু দ্বিতীয় কথা হ'ল, ঘৰখনৰ ল'ৰা ছোৱালীৰ আশা আকাংক্ষা পূৰ কৰা, সপোন পূৰ কৰা দেউতাকৰ এটা অন্যতম কাম, আৰু ময়ো সেই কামটোৱে কৰিছোঁ। আমাৰ বিশ্ব ব্ৰহ্মাণ্ড ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী হোৱাৰ প্ৰবল ইচ্ছা হেঁপাহ আছিল। তেওঁ অসমৰ হকে কাম কৰাৰ ইচ্ছা আছিল, আৰু মই সেই ইচ্ছা পূৰণ কৰিছোঁ। তেওঁ কাম কৰিব, অসমৰ সকলোৰে উন্নতিৰ নিমিত্তে কাম কৰিব বুলি মই আশাবাদী। অসমৰ ৰাইজে খুব সুন্দৰ এজন মুখ্যমন্ত্ৰী পাইছে, যি খুব সহজে আৰু খুব ক্ষিপ্ৰতাৰে উন্নতি কৰিব বুলি মই আশাবাদী। আপুনি কিবা কেন্দ্ৰলৈ যোৱাৰ চিন্তা চৰ্চা কৰিছে নেকি? নাই। অসমৰ উন্নতিৰ নিমিত্তে অসমৰ ৰাইজৰ লগত, অসমৰ ৰাইজৰ মৰমবোৰৰ মাজত মই সদায় থাকিব বিচাৰোঁ। সেয়া লাগিলে মই সাধাৰণ বিধায়কেই হওঁ বা সাধাৰণ ব্যক্তি হিচাপে হ'লেও মই ৰাইজৰ মাজত থাকিব বিচাৰোঁ। আপুনি নতুন মুখ্যমন্ত্ৰী বিশ্ব ব্ৰহ্মাণ্ড ডাঙৰীয়াক উদ্দেশ্যি আমাৰ অনুষ্ঠানৰ জৰিয়তে কিবা ক'ব নেকি? নিশ্চয়কৈ ক'ব লাগিব যে এজন দক্ষ কৰ্মপটু আৰু নেতৃত্বৰ গুণ থকা এজন ব্যক্তিৰ হাতত অসমৰ দায়িত্ব অৰ্পণ কৰা হৈছে। গতিকে তেওঁৰ নেতৃত্বত অনাগত দিনত অসমৰ সকলো জাতি জনজাতি, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ উন্নতিৰ নিমিত্তে আমি সকলোৱে একেলগে কাম কৰিম, আৰু অসম বহু আগুৱাই যাব বুলি আশাবাদী আমি। ধন্যবাদ সকলোৰে আনন্দ ডাঙৰীয়া, আপোনাৰ ইমান ব্যস্ততাৰ মাজতো আহি আমাক এইকণ সময় দিয়াৰ বাবে। ধন্যবাদ। এয়া আছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সকলোৰে আনন্দ ডাঙৰীয়া, যিজনৰ আধ্যাত্মিক ভাৱধাৰা, সৰলতা আৰু সহজ সৰলতাৰ বাবে তেওঁ আমাৰ হৃদয়ত সদায় চিৰনমস্য হৈ থাকিব। তেওঁক আমি সকলোৱে মনত ৰাখিম। লগতে তেওঁ যাতে এনেদৰে সমাজৰ কাম কৰি যাব পাৰে, অসমৰ হকে কাম কৰিব পাৰে, তাৰ বাবে তেওঁক ভগৱানে শক্তি প্ৰদান কৰক। অসমীয়া জাতিটোক তেওঁ এক কৰাৰ যি তেওঁৰ সপোন আছিল, সেই সপোনো পূৰ হ'ব বুলি আমি সকলো আশাবাদী। লগতে বিশ্ব ব্ৰহ্মাণ্ড ডাঙৰীয়ালৈও আমি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁ যাতে অসমৰ হকে যি তেওঁৰ সপোন আছিল, সেই সপোন বাস্তৱায়িত কৰাত তেওঁ সফল হওক। লগতে
তেওঁলৈ এষাৰি কথা মনত পৰিছে। ইংৰাজীত এষাৰ কথা আছিল, যিষাৰি তেওঁৰ লগত খাটিছে বুলি আমি সকলোৱে ভাবিব পাৰি। কথাষাৰ আছিল এনেধৰণৰ, ইফ ইউ ৱৰ্ক হাৰ্ড এণ্ড ন' ৱেৰ ইউ আৰ গয়িং ইউ উইল গেট দেয়াৰ। সেই কথাষাৰি নিশ্চয় তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ল। ধন্যবাদ। আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ।